নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে, মোৰো ভালে। আজি আমি প্ৰেৰণাহঁতৰ ঘৰত যাম। প্ৰীতি মই মানে তাত ডিগিপাৰৰ ৰাস চলি আছে, গতিকে আমি ৰাস চাব যাম আৰু আপোনালোককো দেখাম বুলি ভাবিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ চাই থাকিব, মই আপোনালোকক ভিডিঅ'টো দেখাই থাকিম। মই বৰ্তমান প্ৰীতিক ৰখি আছোঁ আমাৰ দলঙৰ মাথাত আহি কিনে, মেইন ৰাস্তাত আহি। তাই আহিয়ে পোৱা নাই, বহুত দেৰি হ'ল মই ৰখি থকা। টোপোলা চোপলা লৈছোঁ, বেগ লৈছোঁ পিঠিত, ৰখি আছোঁ আৰু তাই আহিল, গাড়ীত উঠিলোঁ, আমি এতিয়া যাই আছোঁ। এয়া এইফালে আমাৰ ফটোশ্বুট চলি আছে, মানে সিহঁতে বোলে ফটো উঠে চাদৰ মেখেলা পিন্ধি, গতিকে সিহঁতে উঠি আছে। এইফালে আমাৰ প্ৰেৰণা বেমাৰী হৈছে তাই। আমি এতিয়া ৰাস্তাত ওলাই আহিছোঁ, মই নুঠোঁ, আমি এনেই আছোঁ আৰু সিহঁতক চাই। আমি ফাইনেলি ৰেডি হ'লোঁ, এতিয়া ৰাস চাব যাব। ইফালে প্ৰেৰণা, ইফালে প্ৰীতি আৰু পূৰবীও আছে, তাইও আহিব। আমি গোটেইকেইজনী আৰু ৰেডি আৰু এতিয়া যাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইফালে আমাৰ পূৰবীয়ে খানা বনাই আছে। আমি ৰাসৰ মাজতে থিয়েটাৰো চালোঁ, কহিনুৰ থিয়েটাৰ দ্বিতীয় নিশা। গতিকে থিয়েটাৰৰ কিছু অংশ আপোনালোকক দেখালোঁ, আপোনালোকে কেনে পায় জনাব আৰু।
এতিয়া আমি ঘৰ আহি পালোঁ আৰু ৰাতি 12টা বাজিল আৰু ভাগৰো লাগিল। গতিকে আমি এতিয়া শুম আৰু ভিডিঅ'টো আপোনালোকক যিমান পাৰি সিমান দেখুৱাব চেষ্টা কৰিলোঁ, কেনেকুৱা পাই জনাব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।